নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিহেতু বহুত দিন আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ অহা নাই আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আজি আমি গৈ আছোঁ নগাঁৱৰ শিলঘাটলৈ আপোনালোককো লৈ যাম তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এণ্ডলৈকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া আমি আহি পাই গ'লোহি শিলঘাট এতিয়া আমি পাহাৰৰ পৰা উঠি আহি আছোঁ মন্দিৰ এটা আছে শিৱ মন্দিৰ নাজানো আৰু কি মন্দিৰ মুঠতে পাহাৰৰ ওপৰত আছে মন্দিৰটো এতিয়া আমি পাহাৰৰ ওপৰৰ পৰা উঠি আহিছোঁ মন্দিৰটো চাবলৈকে আৰু এই ৰাস্তাটো ইমানেই ভাল লাগিছে মানে সেইকাৰণে চাৰিওফালে সেউজীয়া হৈছে দেখিছেনে সেইকাৰণে মই ভিডিঅ' এটা কৰি থৈ দিলোঁ আপোনালোকক দেখাবলৈ এইবিলাকতে মানুহে পিকনিক খায় পাহাৰত নুঠিলেও আপোনালোকে তলতে ব্ৰহ্মপুত্ৰ কাণত পিকনিক খাব পাৰিব এতিয়া আমি মন্দিৰটো চাবলৈ আহি আছোঁ চাই থাকক ভিডিঅ'টো আৰু এনেকৈ আমি এতিয়া মন্দিৰটো চাবৰ কাৰণে আহি আছোঁ পাহাৰৰ ওপৰে কাষত ব্ৰহ্মপুত্ৰ বহুত বাঢ়ি আছে পূৰা পানী বাঢ়ি আছে এতিয়া এইবিলাক দেখিছেনে এইবিলাকতে মানুহে ভোজ চোজ খাই পিকনিক আৰু এতিয়া আমি আহি আছোঁ ওপৰলৈ উঠি তলতো আপোনালোকে পিকনিক খাব পাৰে এতিয়া আমি ওপৰলৈ মন্দিৰটো চাবৰ কাৰণে উঠি আহি আছোঁ কেনেকুৱানো মন্দিৰটো চাওঁ আহকচোন শিলঘাট আহি মানে শিলঘাটত বহুত পিকনিক প্লেচ হয় মানে মানুহবিলাক আহে শিলঘাটলৈ ব্ৰহ্মপুত্ৰ কাণত ইয়াতে মানুহে ভোজ চোজ খায় আৰু আহি যে আমি ভবা নাছিলোঁ এনেকুৱা মন্দিৰ আছে এইটো চাওক না এই শিলৰ ভিতৰত আছে মন্দিৰটো দেখিছেনে এইটো চিৰি আৰু এইটো শিৱ বাবাৰ মূৰ্তি হয় আৰু আগত এটা মানে পাই আহিছোঁ মন্দিৰ এইটো কামাখ্যা মন্দিৰৰ নিচিনা বহুত ওপৰত আৰু পাৰিলে যাম কিন্তু এতিয়া আমি ইয়াত জুপ দি লওঁ আগতে এনেকৈ বহুত ভাল লাগিছে মানে ইমান ডাঙৰ পাহাৰ নে এইটো চাওক ইমান ডাঙৰ পাহাৰৰ তলত আছোঁ বহুত উঠি আহিলোঁ পাহাৰৰ ওপৰলৈ উঠি আমি পালোহি এইটো মন্দিৰ কাৰণ ইয়াত দেখিছেনে তপস্যা কৰি আছে মানুহজনী দেখিছেনে একান্ত মানে চ' আহি আছিলোঁ আৰু আহি পাই গ'লোহি এতিয়া চাওক দেখাইছোঁ মই কি চাওক কাষত ব্ৰহ্মপুত্ৰ চাওক লাগিছে নিহাবা আহি এবাৰ ভাৰ্গৱ চাওক কি মানে সঁচা লাগিছে মন্দিৰটো সেৱা কৰি লওঁ এয়া মায়ে পূৰা থালি লৈ সেৱাবিলাক দেখিছোঁ আমি যাওঁ পূৰা হওক আহি ইমান ভাল লাগিছে পাহাৰৰ ওপৰতে উঠি আহিলোঁ পূৰা উঠি এইটো মন্দিৰ পাহাৰতে আছে পূৰা এতিয়া যাওঁ আৰু আগত এটা মন্দিৰ পাইছোঁ আপোনাক দেখাম বাৰু চাই এইটো চাওক এইটো শিল হয় ডাঙৰ বহুত থাকে দিয়ে মাহত গৈ আছে এতিয়া চাওক এইটো শিল হয় বহুত ডাঙৰ দেখিছেনে এইটো একে ষ্টেপে উঠে চাওক মাহঁতে চাকি জ্বলাইছে চাওক কি মানে এইটো চাওক শিল আমাৰ চাকি তাকি জ্বলোৱা হৈ গ'ল এইফালে পূৰা বান্দৰ চান্দৰ আছে বহুত বান্দৰ আছে আমি যাওঁ ইয়াৰ পৰা হৈ গ'ল আমাৰ ইয়াত পূৰা ভাল লাগিলে চাকি গছ যি পূৰা দেখিলে আপোনালোকে পূৰা শিলৰ মাজত কিমান ধুনীয়া লাগিছে ইমান ডাঙৰ শিলটোৰ মাজত এটা মানে পূৰা শিৱ মন্দিৰ নিজে হোৱা বুলি শুনিছোঁ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক চাই থাকিম ভিডিঅ'টো চাই থাকক আপোনালোকে আহে যদি আহিব পাৰিব প্লেচটো হৈছে শিলঘাট পূৰা শিলঘাটত পিকনিক প্লেচ হয় ব্ৰহ্মপুত্ৰ কাষত মানুহে পিকনিক খায় বাট আমি শিলঘাট বুলি জানো কিন্তু ইমান ডাঙৰ মন্দিৰ ইমান ধুনীয়া মন্দিৰ আছে বুলি নাজানো আমি আহি আছোঁ ব্ৰহ্মপুত্ৰ কাণলৈ আৰু দেখিলোঁ যে এইটো পূৰা শিলৰ মাজত পূৰা ধুনীয়া মন্দিৰ এটা আছে আৰু দেউতাই কৈছিলে বাৰু সেইকাৰণে আমি চাবলৈও আহিলোঁ আৰু আহি পেলাই দৰ্শন মানে ধুনীয়াকৈ চাকি তাকি দিয়া হৈ গ'ল আৰু আগত এটা মন্দিৰ দেখি আহিছোঁ কামাখ্যা মন্দিৰ বুলি লিখা আছে মানে বহুত ওপৰত সেইটো হৈছে মাৰ মন্দিৰ তাত পাৰিলে আমি সোমাম যদি সময় হয় আৰু এইফালে এতিয়া আমি ধুনীয়াকৈ ফটো চটো উঠি লওঁ তাৰপিছত এতিয়া এইফালে দেখিছেনে কিমান ডাঙৰ বিশাল ব্ৰহ্মপুত্ৰ আছে কি ধুনীয়া পৰিৱেশ আৰু আমি কিমান ওপৰলৈ আহিলোঁ আমি সেইটো নিজে নাজানো মই ভিডিঅ' কৰা নহ'লে এইফালেতো আৰু ওপৰলৈ যাব পাৰি চাওক
আমি এতিয়া বহুত ওপৰলৈ আহিলোঁ, এতিয়া বহুত তললৈ যাব লাগিব। চাওক বিশাল ব্ৰহ্মপুত্ৰ, ইয়াৰ পৰা ত্ৰিশূল চিশূল আছে, চাওক পানীৰ সোঁত চাওক, বাপৰে কিমান ধুনীয়া। আৰু এইটো কাষতে এইটো মন্দিৰটো আমি যে আহিলোঁ, এইটো চাওক। ইয়াৰ পৰা এতিয়া আমি ওলাই দিওঁ, পূৰা গাড়ী চাড়ী উলিয়ালে, ইয়াৰ পৰা এতিয়া যাওঁ, এতিয়া যাওঁগৈ আৰু ইয়াৰ পৰা গ'লে গ'লে যাব পাৰোঁ। আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এইফালে গাড়ীখন ৰখাইছোঁ, এইফালে ৰাস্তাটো চাবলৈ ইমান মজা লাগিছে, সেইকাৰণে এইডোখৰ এনেই ৰখিছোঁ আৰু এইফালে গাড়ী চাড়ী আহি আছে, ভাল লাগিছে কাৰণে ৰখিছোঁ। পুৰা ৰাস্তাটো চাওক, ধুনীয়া ৰাস্তা, পুৰা গাড়ী চাড়ী গৈ আছে। মই যে আপোনালোকক কৈছিলোঁ কামাখ্যা দেৱালয় আছে বুলি, এইটো চাওক কামাখ্যা দেৱালয়, শ্ৰী শ্ৰী কামাখ্যা দেৱালয়, শিলঘাট। এই কামাখ্যা মন্দিৰ আহি পালোঁহি আৰু দিয়ক। এইফালে উঠি যাব লাগে, চাওক বহুত ওপৰত আছে, একদম উঠি আহি পাই গ'লোহি শ্ৰী শ্ৰী কামাখ্যা দেৱালয়। ইয়াত দেখিছেনে, প্ৰায় ইয়াত এটা চাকি তাকি লৈ ল'লোঁ, ইয়াতো ধূপ চাকি জ্বলাই লওঁ, তাৰপিছত আৰু ইয়াৰ পৰা ওলাই দিম। বাপৰে ভাগৰ লাগি গৈছে প্ৰায়। এতিয়া যাওঁ মন্দিৰলৈ। কল চল লৈ লৈছোঁ, চেনিবত তেনিবত, এফালে চাকি জ্বলোৱা হৈ গ'ল আমাৰ। আমি কামাখ্যা দেৱালয়ৰ পৰা ওলাই আহিলোঁ, এতিয়া যাওঁগৈ আৰু ফুট চুট ফুল চুল চব লৈ ল'লোঁ, প্ৰসাদো খালোঁ ইয়াৰ পৰা, ভাল লাগিল। আৰু এতিয়া আমি চাওক আমি কিমান ওপৰত আছোঁ, চাওক পাহাৰ দেখিছেনে, কিমান ওপৰত আছোঁ। এতিয়া তললৈ নামিব আছেই, ধৰক গৈ থাকোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি ধাবা এখন সোমাইছোঁ, খাই লওঁ বোলো কিবা এটা, পুৰা ৰাস্তাত চাওক কি মজা লাগে। গাড়ী চাড়ী থৈ ল'লোঁ, এতিয়া যাওঁ। মেঘালী চুলি সৰগী মাধুৰী, প্ৰতি খোজে খোজে নপুৰৰে সুৰধনী, আকলোৱা মনে তোমাকে বিচাৰে আজি। তুমি নাচনী মই ধুলীয়া, তুমি পদুমী মই পখিলা। ধাবাখনৰ ভিতৰলৈ আহি গ'লোঁ, কিবা অৰ্ডাৰ চৰ্ডাৰ কৰোঁ, খাই লওঁ। আমাৰ খানা আহি গ'ল, এয়া তুমি কি জানি মৰহা গোলাপ জাগে তোমাকে দেখি, প্ৰেমৰ খিৰিকী ও জানো খুলিছে তোমালে, লিহিৰি দেহাতে ও জানো নাচিছে যৌৱনে, প্ৰেমৰ খিৰিকী ও জানো খুলিছে তোমালে, লিহিৰি দেহাতে ও জানো নাচিছে যৌৱনে, কিনো। আৰু ইয়াতে মোৰ ভিডিঅ'টো সোমাইছোঁ। আই হোপ ভিডিঅ' চাই ভাল পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ' কৰি লগ পাই আছোঁ, বাই বাই।